নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জব এলাৰ্ট। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকৰ 4,560টা চাকৰি মুকলি কৰি দিছে। এই চাকৰিখিনিৰ কাৰণে আপোনালোকে দৰমহা পাব এটা ভাল 40,000 টকা। আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, লগতে কোনটো বিভাগৰ পৰা চাকৰিখিনি মুকলি কৰিছে, এই সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকেঞ্চিখিনি আহিছে আপোনালোকৰ দেখিব পাইছে SSC ফালৰ পৰা CPO ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে আপোনালোকৰ পোনপ্ৰথমে কৈ দিছোঁ, যিসমূহ SC ST ওমেন আৰু এক্স ছাৰ্ভিচমেন কেণ্ডিডেট আছে তেওঁলোকে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। বাকী যিসমূহ জেনেৰেল কেণ্ডিডেট আছে, জেনেৰেল আৰু OBC কেণ্ডিডেটে 100কৈ পে'মেণ্ট কৰিব লাগিব, কিন্তু ফিমেল হ'লে কোনো পে'মেণ্ট কৰিব নালাগে। আৰু এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 4 মাৰ্চৰ পৰা মই আপোনালোকক কৈ দিছোঁ, আৰু লাষ্ট ডেট আছে 28 মাৰ্চলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু অনলাইন যদি কিবা ভুল ভ্ৰান্তি হয় কিন্তু আপোনালোকে 31 মাৰ্চলৈকে শুদ্ধ কৰিব পাৰিব। ভেকেঞ্চিখিনি আছে SSC CPO ফালৰ পৰা 4,187টা ছাব ইনস্পেক্টৰ ভেকেঞ্চি হয়। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি ডিটেইলছটো কৈ দিছোঁ। 4,187টা। দিল্লী পুলিচৰ কাৰণে আছে 186টা ভেকেঞ্চি, আৰু CAPFৰ কাৰণে আছে 4,001টা ভেকেঞ্চি। কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চিখিনি ভাগ কৰি কৈ দিছোঁ। ইয়াত আপোনালোকে দেখিব পাইছে ছাব ইনস্পেক্টৰ দিল্লী পুলিচৰ কাৰণে যিটো ভেকেঞ্চি আছে তাৰে UR কেটেগৰী মানে ৰিজাৰ্ভৰ কাৰণে আছে 84 ভেকেঞ্চি, OBC কাৰণে আছে 45 ভেকেঞ্চি, SC কাৰণে আছে 25 ভেকেঞ্চি, ST কাৰণে আছে 295 ভেকেঞ্চি, EWS কাৰণে আছে 402 ভেকেঞ্চি। আৰু SSC CPO ৰিক্ৰুটমেণ্ট যিটো 2000 এছেঞ্চিয়েল যিসমূহ কোৱালিফিকেশ্যন লাগিব মই আপোনালোকক সেই কথা জনাই দিম। এইটো হৈছে আপোনালোকৰ ছাব ইনস্পেক্টৰ CAPFৰ কাৰণে আছে, UR কাৰণে আছে 1614টা, OBC কাৰণে 1097টা। আৰু ইয়াৰ কাৰণে যিসমূহ কোৱালিফিকেশ্যন লাগিব মই কৈ দিছোঁ। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগিব বেচেলৰ ডিগ্ৰী, যদি আপোনালোকে BA BSc বা BCom যদি আপোনালোকে পাছ কৰি থৈ দিছে, যদি আপোনালোকে BA BSc BCom এনেকুৱা ধৰণৰ মানে BA BSc বা BCom মানে গ্ৰেজুৱেশ্যন যদি পাছ কৰি থৈছে, তেতিয়া আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। মেল ফিমেল সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব, কোনো কথা নাই। আৰু ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা দেখিব পাইছে SSC CPO কাৰণে 20 বছৰৰ পৰা 25 বছৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত অসমৰ যিসমূহ এক্সাম চেণ্টাৰ আছে গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড় আৰু যোৰহাটত এক্সাম চেণ্টাৰ আছে, তাত গৈ আপোনালোকে এক্সাম দিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে ৰিলেক্সেশ্যনসমূহ পাব। SSC কাৰণে 5 বছৰ মানে 30 বছৰলৈকে আবেদন কৰিব পাৰিব, আৰু OBC কাৰণে 3 বছৰ 28 বছৰলৈকে পাৰিব, আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ 28 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ এক্সাম চেণ্টাৰসমূহ দেখিব পাইছে গুৱাহাটী, দিছপুৰত আছে, যোৰহাটত আছে, শিলচৰত আছে, আপোনালোকে দেখিব পাইছে কহিমাত আছে, ইম্ফল আছে, ইটানগৰ, ডিব্ৰুগড়, এইখিনি আপোনালোকৰ নৰ্থ ইষ্ট এক্সাম চেণ্টাৰ হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড এনেকুৱা ধৰণৰ এক্সাম চেণ্টাৰত এক্সামসমূহ দি আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অফিচিয়েল যদি আপোনালোকৰ ন'টিচ লাগে বা এডভাৰ্টাইজমেণ্ট লিংক লাগে আমাক কমেণ্ট কৰিব, আমি কমেণ্টত অফিচিয়েল এডভাৰ্টাইজমেণ্ট আৰু লিংক আপোনালোকক